আমাৰ শিৱ মন্দিৰলৈ এই কামে আছে আমাৰ ভাগৱত চলি আছে বৰ্তমান আপোনালোকক তালৈ গৈ আছোঁ বলক লগতে এয়া আমাৰ অঞ্জলি বলক আপোনালোকক দেখাই আছোঁ মন্দিৰত বলকচোন বাৰু আমি যাওঁ আজি শিৱৰাত্ৰি ভিডিঅ'টো দেখাওঁ বাৰু আপোনালোকক শিৱ মন্দিৰখন কেনেকুৱা লাগিছে দেখাই আছোঁ বলক বেছি দূৰ নাই মন্দিৰ পামেই আৰু অলপমান দূৰ আছে এইফালে আছে অলপ আগত আছে মন্দিৰত গৈ আছোঁ বাৰু এই মন্দিৰৰ বেছি দূৰ নহয় এয়া लोग व्यस्त है अपने पालो या अपना लोग देखाई आছো আমাৰ শিৱ মন্দিৰ চাই যাওক ভিডিঅ'টো দেখাইহে যাম আপোনালোকক পালোহি আহি মন্দিৰ আমি অনুৰাগে মনে মনে কোন হয় একবাৰ জলখনে কৰি গোট বসি বুঝিয়া কয় অনত গয়াতি পদ্য লবয় বতৰে মাৰি পূজন দেৱীৰে কৰিবে পূজা সোণৰি কি গণ অপনচকৈ পক্ষীৰ দিয়া কৰিবে স্থাপন নানা উপচাৰে পূজা কৰিবে বিনাশ কৰিবে পৰে অতি অনুকুমাৰ অনন্ত দেৱেৰে পৰে কৰিবে স্থাপন তাপ পৰ পুনৰ দেখিছে আমাৰ নিকুঞ্জ ওচৰৰে মানুহ কিবা কয় যদি নকওঁ বিধান কমল মন্দাৰ গৈছে কহি সবা সেই সপনা উপচাৰে স্থাপন কৰিবে সাধু সহকাৰে অভিষেক কৰি পৰে সাধু ভক্তিমান বুজিবে মাঘে শুক্ল পক্ষ দ্বিতীয়া দিৱসে তিল স্নান কৰি পৰে মনৰে সৰিষে আমি ঘৰলৈ যাওঁ মন্দিৰ দেখালোঁ আৰু এবাৰ দেখাই দিছোঁ চাই লওক ফালৰ পৰা গেট ফালৰ পৰা আৰু আপোনালোকে দেখিলে আপোনালোকক দেখুৱালোৱে আৰু আমাৰ শিৱ মন্দিৰটো দেখালোৱে আৰু ভিডিঅ' দেখিলে আপোনালোকে কেনেকুৱা আছে কি কথা এয়া আৰু সামৰণি দিছোঁ আৰু ভিডিঅ'টো আৰু বেছি সময় দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ৰাখি দিছোঁ আৰু অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম বাৰু বাই বাই